বন্ধু আপোনাক মাতি আনিছো আপুনি দেখিছে নহয় এটা নতুন গাড়ী লৈছো কালি লৈছো বহুত কষ্ট লৈছো গাড়ীখন দেই বহুত দিন চেষ্টা কৰি আজি এই গাড়ীখন লৈছো একদম দুখীয়া হৈ আছিলো একদম যেনে তেনে ধাৰ চাৰ কৰি এই গাড়ীখন কিনিছো ইমান দুখীয়া হৈ থাকিল সেইটো কাৰণে এই গাড়ীৰ পৰা আমি ধনী হ'বলৈ আছে আমি ঢেৰ টকা কমাবলৈ আছে দেই এই বাছখন আমাৰ এই তেজপুৰৰ পৰা লখিমপুৰলৈকে আমি চলাম দেই তুমি খালি গাড়ীখন ভালকৈ চলাব লাগিব একদম ভালকৈ চলাব লাগিব দেই একদম এক্সিডেণ্ট কৰিব নালাগে কিন্তু দেই একেবাৰে নতুন গাড়ী বিশ্বাস কৰিছো দেই একদম ভালকৈ চলাব ইয়াক আজিৰ পৰা মোৰ ড্ৰাইভাৰ হিচাপে কাম কৰিবি আমি তো পৰপুৰ মানুহ তো সেইটো কাৰণে আমি গাড়ীটো আজি প্ৰথম দিন ৰ'দত চলাম যাত্ৰা কৰিম আমি এই ঘৰ ইয়াৰ পৰা আমি বহুত ধনী হ'বলৈ আছে আমি প্ৰথম যীশুক প্ৰাৰ্থনা কৰিব লাগে দেই আমি প্ৰাৰ্থনা কৰি আজিৰ পৰাই গাড়ীটো ষ্টাৰ্ট দিম দেই ঠিক আছে আমি প্ৰাৰ্থনা কৰিম আৰু আজিৰ যাত্ৰা আমি এই গাড়ীত আৰম্ভ কৰিম আহক আমি লগত প্ৰাৰ্থনা কৰিম দেই হে প্ৰভু ঈশ্বৰ দেৱা তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছো পিতা আজি আমি এটা নতুন গাড়ী কিনিছো হয় প্ৰভু আজি তুমি আশীৰ্বাদ কৰিছা প্ৰভু এই গাড়ী আমি চলাম প্ৰভু এই গাড়ীৰ পৰা আমাক বহুত ধন সম্পত্তি দিবা প্ৰভু আমি বহুত পেচেঞ্জাৰ পাম প্ৰভু প্ৰভু আমি একদম দুখীয়া আছিলো এতিয়া আমি ধনী হ'বলৈ যাম প্ৰভু তুমি আমাক সহায় কৰিবা প্ৰভু তোমাৰ ওচৰতে আমি প্ৰাৰ্থনা কৰিছো আমি যাতে গোটেই পেচেঞ্জাৰ ভৰ্তি হৈ যাব আমাৰ গাড়ী আৰু আমি ঢেৰ পইচা ইনকম কৰিব পাৰিম এনেকুৱা আশীৰ্বাদ কৰিবা প্ৰভু যীশুৰ নামত আমি প্ৰাৰ্থনা কৰিছো আমেন ঠিক আছে দেই আজিৰ পৰা আৰু গাড়ীটো তোমাক চলাবলৈ সমজাইছো মই লগতে আজি হেণ্ডিমেনৰ কাম কৰিম কাম ভালকৈ চলাই যাব দেই ঠিক আছে চাবিটো ল'ব দেই আপুনি গাড়ীটো ষ্টাৰ্ট দিব একদম ভালকৈ আছে একদম নতুন গাড়ী দেই বা কিছু দেই গাড়ী গাড়ী ঠিক আছে ষ্টার্ট দিও দেই বুম 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 পেপে 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 ঠিক আছে আপনি আজ আমার গাড়িতে না বারো আজি যিশু বাবা আজি যিশু বাবা সলম পাই গৈছো আজি আমার দিন বল পালো আজি আমি ঢের পয়সা যিশু বাবা সলম আমার গাড়িতে দিছে হয় না হ্যাঁ আজি আমার যাত্রা ভাল আছে দে ভালকে চলালাম বার আমি গৈ আছে হে বলা স্টার্ট দিয়া দুর্গা পূজা বহুত শীতকালি আছে আহক 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 এইফালে পিছলে বহ এইফালে বহ এই ভাল চিট বহ এইফালে ভাল চিট আপনি আপনি এক কাম কৰিব আপুনি আগফালে বহিব যিশু বাবা আপুনি যদি বেয়া নাপায় অকণমান পিছৰ চিটত বহি দিব অকণমান পিছৰ এই আমাৰ পেচেণ্ট আপুনি অকণমান পিছৰ বহিব দেই আমি আপোনাক ভালকৈ লৈ যাম বাবা বহিব দে এই প্ৰথম কাষ্টমাৰ হৈ নমাই দিলে বেয়া হ'ব নহয় হয় নাই
যাত্রা ভালো দোকান উঠে বসে দিয়েছি বাবা বিশ্বাস করেছি ভালো ঠিক আছে বলো এটা কি খালি আছে আহক আহক একদম খালি আছে আহক আহক এই খালি আছে বহক বহক এইখানে সিট খালি আছে বহক কেলে এই ভাল সিট আছে বহক 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 আপনার ভাল সিট দিছি দেই এক মিনিট আমি যাব না দেই সিট দিছো আপনি আপনার বহক আমি যা দিছো দিয়া দিছো আহক Yesus Bapak, apa nih? Oh ini kita lihat siapa nih Yesus? Apa nih kita apa lagi? Oh ini kita lihat siapa? Oh itu semua itu. Ini mahal messenger payah suara poisa. Baru berarti, iya kan? Start. Yesus Bapak, আপনি ধ্যান আপনার দিকে পিছর সিট বসে যাবেন আপনি অকমান বসে যাও আমি দে একটা কথা বহুত দে একদম ভালো নতুন গাড়ি একটু চিন্তা করিব না লাগে দে এই যে বিঞ্চিস বাবা ভাই দিল বিশ দে ওলা এ হইল जाना वाला ठीक है आइए खाली है आइए आप भीड़ नहीं अंकल मिल जाएगा रास्ते में पूछ दे देगा रास्ता में 1 रुपये ये करना ओ जिसमें पैसा नहीं है ना ठीक है आपको दे रहा हूँ भैया आइए नहीं आपको सीट दे रहा हूँ सीट दे रहा हूँ करना जिस बार सीट दी है उठाइए ठीक है आप हम सीट दे रही है तो रेगुलर का हाँ जिस बार आप जो और लोग ठीक हो दी बोली अपने एकदम ठीक हो दी उसको आप kalau kalau सीट दी दी मांग दे Allah dari हमारे बाबा है आप ठीक हो दी ठीक है अंकल आप अच्छा से बैठिए आपको रोज इस रास्ते में जाता है ना आए हम लोग का रेगुलर होगा ठीक है ना ये तक में होता है काम आप होता है पैसा हम दे ऐसे बोला दे ये पूरा भर दियो साले मान दे स्टार्ट दिया क्या हुआ अंकल क्या हुआ डिस्टर्ब हो हाँ डिस्टर्ब हो रहा है क्या हुआ ठीक है इतना बड़ा मैं जाना तो बातें से कि कैसे बात होगा डिस्टर्ब हो रहा जी हाँ मैं ऊपर जा रहा हूँ नहीं आप बैठे अब ऐसा करने से कैसा होगा आपको तो आप तो रेगुलर हम लोग के पास में चढ़ेगा ना हाँ ठीक है हम आपको अच्छा कर देते हैं
যিছু বাবা আপুনি বেয়া নাপায় যদি আপুনি অকণমান এই ঘূৰি আহোঁতে আপোনাক লৈ যাম দেই আমি মুঠতে আপোনাক ইয়াতে থাকিব আমি এতিয়া ঘূৰিম নহয় এইফালৰ পৰা লৈ যাম আপুনি ইয়াতে থিয় হৈ থাকিব দেই নামি দিয়ক আপুনি নামি দিয়ক আপুনি পিছতে আমি আহিতে লৈ যাম দেই যিছু বাবা যিছু আহিব দেই ওচৰলৈ নিদিব ঠিক আছে বাৰু দেই ঠিক আছে এতিয়া পুৰা মানুহ হৈ গৈছে বল বাৰ ষ্টাৰ্ট ধন্যবাদ আমি এটি সৰু স্কিপ আপোনালোকক দেখুৱালোঁ আৰু ইয়াৰ পৰা এটাই বুজাব খুজিলোঁ আমি যিছুক প্ৰথম স্থান দিওঁ প্ৰথমে আৰু লাহে 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 এদিন দুদিন কৰি পিছলৈ লৈ থাকোঁ আৰু যেতিয়াই আমাৰ জীৱনৰ পৰা আমি তাক দিওঁ আমাৰ জীৱনৰ পৰা একেবাৰে তাক আঁতৰাই দিওঁ আমাৰ এনেধৰণৰ ঘটনাৰ সন্মুখীন হয় আৰু আমি যিছুক অবিহনে তেনেধৰণৰ এদিন পতন হ'ব লাগিব যিছু যদি আমাৰ লগত নাথাকে তাকে আমি এই স্ক্ৰিপ্টৰ যোগেদি দেখুৱাব খুজিছোঁ